গামোচাৰে আদৰণি জনাব আমাৰ মাননীয় সম্পাদক পুৰীম বৰুৱাদেৱে। লগতে এটি জাপিৰে আদৰণি জনাব আমাৰ আৰু সীমা। পোনপ্ৰথমতে সকলোলৈকে পলমকৈ হ'লেও ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ বহুত বহুত মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। সকলো কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই সুন্দৰ মঞ্চখনত আহিবলৈ আমাক এইখন সুযোগ দিলে। আমি আহিছোঁ একেলগে অকণমান সময় গীত মাতেৰে কটাবলৈ, আপোনালোকৰ লগত হাঁহি ধেমালি ফূৰ্তি কৰি অকণমান একেলগে গীত গাম। আমাৰ অনুষ্ঠানত যদি কিবা ভুল হয় একেবাৰে নিজৰ বুলি ভাবি যেন ক্ষমা কৰে। আপোনালোকৰ আশীষ বিচাৰি অনুষ্ঠান আৰম্ভ কৰিছোঁ। এটা অতি সুন্দৰ গীত। বহি আছে সকলোৱে ভাল লাগিছে। সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব। গাবলৈ লৈছে এটা অতি জনপ্ৰিয় গীত, সকলোৱে শুনা এটি গীত। আপোনালোকৰ সহায় সহযোগ পালে ভাল লাগিব। বহুত বহুত ধন্যবাদ।
হয়তো বৰ সৰু হৈছে নহয় হয়নে এইফালে ঠিক আছে হয়নে এনেকে নহ'ব হয়নে আৰু জোৰছে হয়নে বেকা বেকি কৈ